नमस्कार बंधुসকল मोर चेनेলত आपनालोকক स्वागतम। मोर खेती पथार चेनेल तो सब्सक्राइब करा नाइ जदि आपनालोके सब्सक्राइब करि लक आरो कमेंट करिब तলত बेल तो दबाई दिब। तो बंधुসকल मैं खिचुरी बनाइছো हाहर पोवालिर कारणे। याद दिसु मैं हालधि आरो बंधाकबि आरो बेगुन आछे बेगेना दिया आछे आरो कि कय गाजर दिया आछे এইবিলাক দি বনাইছো সেই কাৰণে পোৱালিৰ প্ৰটিনটো যাতে পায় ইহতে সেই কাৰণে মই খিচুৰি বনাইছো ইহতৰ কাৰণে। আপোনালোকক আগত ভিডিও বনাই দেখুৱাইছিলো যে মই 12টা পোৱালি কিনি আনি আছো তাৰ ভিতৰত এটা মৰি গল 15 দিন আগত আৰু আজি 4টা আনিছো বগা বগা যে 4টা দেখা পাইছে এটো আজি আনা। আজি দামটো অকমান কম পালো সেই কাৰণে 4টা লৈ আহিলো। আগত 100 টকা জোৰা আছিল এতিয়া 80 টকা জোৰা। तो इहतर कारण खिचुरी दिसो इहते खाबले आहि आछे इहते एनुकाई खिचुरी बनाई दिले आमार खरचटो कम हय आर इहतर आर हालधि दी दिले हालधि एटा एंटीसेप्टिक हेरि हय সেই কাৰণে আমি হালধি দি বনাইছো। তো আপোনালোকে এনেকৈ দানা খুৱাব পাৰে বনাই খিচুৰি নিচিনাকে। एंटीबायोटिक हालधित बहुत गुणे एंटीबायोटिक आछे সেই কাৰণে ইহতৰ বেমাৰ আজাৰ নহয় সেই কাৰণে মই হালধি দিছো। তো আপোনালোকে হালধি দিব তাকি ইহতৰ খোৱাৰ স্পিডটো ভাল আছে। তো বন্ধুসকল ভিডিওটো চাই থাকক। আৰু আমি এনেকৈ এটা ঘৰৰ ভিতৰত नेट लगाई दिसो और इहतक राखी थई दिसो नेटर भितरत मैं एरा नाई जेतिया मैं घरत थाको अकमान अकमान एरू और इहतक एरि दिले इहत डायरेक्ट एकदम जंगल गुसि जाए সেই কাৰণে जंगलत नेउले खाई দিব পাৰে সেই কাৰণে মই এনেকৈ ৰাখিছো আবদ্ধ অৱস্থাত। ইফালে চাব পাৰে আমাৰ দমকলৰ হি পিনে কল বাগানত গুচি যায় কলবাৰীত গুচি গলে আকৌ খাই দিব পাৰে সেই কাৰণে মই এনেকৈ বন্ধ জায়গাত ৰাখিছো আবদ্ধ কৰি ৰাখিছো ইহতক। আৰু ইহতে দানা খাই আছে চাক এনেকৈ। আৰু ভিডিওটো ভাল পালে কমেন্ট কৰিব তলত লাইক কৰিব চেনেলটো সাবস্ক্রাইব কৰিব। আৰু মই ইনকিউবেটৰ বনাইছো আৰু ইনকিউবেটৰত পোৱালি জগুৱাই আছো।